মানে এইটো এটা কথা হ'ল কি যে আজি আমি মচলপুৰ BPF প্ৰাইমাৰী সমিতিৰ সভাপতিয়ে কৈছোঁ যে মচলপুৰ পৰিষদীয় সমষ্টিৰ EM ৰাকেশ ব্ৰহ্মই যিটো মানে অসত্য অবান্তৰ কথাবিলাক প্ৰচাৰ কৰি আছে, আমাৰ BPFৰ মাননীয় অঞ্চমী খংগুৰ বড়ৰ ছাৰৰ বিষয়ে তেওঁ যিটো অপপ্ৰচাৰ চলাইছে, যে তেওঁ কৈছে ৰাইজৰ মাজত প্ৰচাৰ কৰিছে যে অঞ্চমী MP ইলেকশ্যনৰ পিছত মানে UPPL আহিব, তেওঁ এই বিষয়ে আলোচনা কৰি আছে। গতিকে অঞ্চমী খংগুৰ বড়ৰ লগত তেওঁ এই বিষয়ে ক'ত আলোচনা হৈছে এই তথ্য তেওঁ সম্পূৰ্ণ প্ৰকাশ কৰিব লাগিব আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ তেওঁ সাজু হওক। এই অপপ্ৰচাৰত আমাৰ BPF দলৰ পৰা তেওঁৰ ওপৰত এটা আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁ মানে ইয়াৰ বিষয়ে সঠিক এটা উত্তৰ দিব লাগে। মই মচলপুৰ প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট হিচাপে ক'ব বিচাৰিছোঁ যে ৰাকেশ ব্ৰহ্ম এজন মচলপুৰ সদৰৰ এজন EM হৈ তেওঁ এইবিলাক অবান্তৰ কথা গাই ফুৰাটো এটা অযুক্তিকৰ আৰু মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে তেওঁ এজন EM হৈ তেওঁ নিজৰ মৰ্যাদা নহ'লেও দলৰ মৰ্যাদাটো ৰাখি ভাষণবিলাক আগবঢ়াব লাগে আৰু ৰাইজৰ মাজত এই নিৰ্বাচনী বতৰত তেওঁ এনেকুৱা যুক্তিহীন কথা কোৱাটো উচিত নহয়। তেওঁ ভাবিছে নেকি যে সাংগে ভাংগে যিহকে তিহকে কৈ মানে BPFক প্ৰৰোচিত কৰিব পাৰিব? এইটোতো সম্ভৱ নহয়। তেওঁ কোনোদিন মানে আমাৰ BPFক মানে ইফালে কৰিব নোৱাৰে। ৰাকেশ ব্ৰহ্মই BPFৰ আমাৰ নেতা অঞ্চমী খংগুৰ বড়ক UPPLত যাব বুলি কোৱা কথাটো এটা হাস্যকৰ কথা। ৰাকেশ ব্ৰহ্মই এটা চিন্তা কৰক যে মচলপুৰ সমষ্টিৰ যিটো জনপ্ৰতিনিধি তেওঁ অলপমান মানে কি হ'ব লাগে, এটা সংযত হ'ব লাগে, ৰাইজৰ এটা সুপ্ৰতিনিধি হ'ব লাগে। ৰাকেশ ব্ৰহ্মক মই সকীয়াই দিব বিচাৰোঁ যে আমাৰ BPFৰ কৰ্মী UPPLতো কেতিয়াও নাযায়। গতিকে আমাৰ লোকসভা নিৰ্বাচনৰ পিছত যদি ৰাকেশ ব্ৰহ্মই দল কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ BPFৰ আহিয়ে দল কৰিব লাগিব। কাৰণ আমাৰ লোকসভা নিৰ্বাচনৰ পিছতে অৰ্থাৎ 4 জুন তাৰিখৰ পিছতে আমাৰ BTCৰ সম্পূৰ্ণ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব। গতিকে ৰাকেশ ব্ৰহ্মই যদি সঁচাকৈ ৰাজনীতিক নেতা হিচাপে বৰ্তি থাকিব বিচাৰে তেওঁ UPPL নহয় BPFৰ আহিহে মানে কি কৰিব লাগিব, ৰাজনৈতিক ক্ষেত্ৰখনত যুঁজ দিব পাৰিব। ইয়াৰ পিছততো UPPL বুলি একো নাথাকিব। আৰু তেওঁ কি ডিমাণ্ড কৰে? মচলপুৰততো তেওঁ কৈ আছে BPFৰ কৰ্মী শূন্য। গতিকে আমি দেখিছোঁ যে মচলপুৰত UPPLহে শূন্য হ'বলৈ গৈ আছে। কি হে বকুল, মোক চোক উফন্দা আহিছা যে? তোৰ কামটো মানে আজিও নহ'ল ন? নহ'ল আৰু নহ'ব যেন লাগিছে। দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে। কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয়, তাতে গৈ একো আও ভাৱে নাপাওঁ। ঠিকেই কৈছ। এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া। তই জাননে, এটা এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে। ৰাইজে ভোট দিছিল নহয়, তাঁত বাতি কৰি থাকক এতিয়া। তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে। অকৰ্মণ্য নেতাক আঁতৰ কৰক, নাঙলৰ ছবিত ভোট দিয়ক। 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি। BPFৰ মূল মন্ত্ৰ সম উন্নয়ন, সম অধিকাৰ।